নমস্কাৰ বিজনেছ লাইন এডমিশ্যনত মই নিৰঞ্জন বৰ্মন আপোনালোকক স্বাগতম জনাইছোঁ। আপোনালোকে দেখাই পাইছে সৰু এটা পুখুৰী, বেছি ডাঙৰ নহয়। আপোনালোকে দেখাই আছোঁ চাওক ভালে। আগতে পুখুৰীটো চাই লওক, তাৰ বিষয়ে আজি ৰাজহাঁহ আৰু চিনহাঁহৰ বিষয়ে আলোচনা কৰিম। এইটো চাই ল'ব পুখুৰীটো। আৰু বাহিৰত কিন্তু নেট দি আছে চাওক, যাতে সেই নেটৰ বাহিৰত যাব নোৱাৰে। তো চিনহাঁহ আছে অলপ ওপৰত আৰু অলপ আছে পানীত। এইখিনি পানীত আছে আৰু ৰাজহাঁহ কিছুমান ওপৰত আছে আৰু কিছুমান আছে পানীত। তো বহুতে ৰাজহাঁহ আৰু চিনহাঁহৰ বিষয়ে জানিব বিচাৰি আছিল, তো ভাবিছিলোঁ আজি ভিডিঅ' এটা বনাওঁ, সময় অলপ পাইছোঁ। তো দেখা পাইছে ৰাজহাঁহবিলাক বৰ্তমান ইয়াত পানীত আছে, কিন্তু ৰাজহাঁহ আৰু চিনহাঁহ, ৰাজহাঁহে আপোনাৰ বছৰত কণী পাৰিব এবাৰ, 6ৰ পৰা হেচ 8টা বা কোনোবা এটা 10টা কণী পাৰে বছৰত এবাৰ। আৰু যিবিলাক নেকি চিনহাঁহ আছে, এই চিনহাঁহে বছৰত কমচে কম 3বাৰ কণী পাৰি উমনিত বহে। যদি বিজনেছ আকাৰত পালন কৰিব যায়, যদি আপোনাৰ এৰিয়াত ৰাজহাঁহৰ দাম আছে ভালে মানে, তেতিয়াহ'লে ৰাজহাঁহ পালন কৰিব পাৰে বিজনেছৰ কাৰণে। নহ'লে ৰাজহাঁহৰ যিটো খৰচটো বহুত বেছি। এইবিলাক মানে একচুৱেলি চকৰ কাৰণে পালন কৰে, ঘৰতে এযোৰ দুযোৰ এনেকুৱা। কিন্তু বিজনেছ আকাৰত যদি পালন কৰিব যায়, চিনহাঁহটো বিজনেছ আকাৰত পালন কৰিব পাৰে। চিনহাঁহে বছৰত প্ৰায় আপোনাৰ 60ৰ পৰা 70টামান কণী পাৰে। কণী পাৰি মানে নিজে 15ৰ পৰা 20টামান কণী পাৰি উমনিত বহি যায়। বছৰত 3বাৰকৈ কণী পাৰি পোৱালি জগায়। আৰু ৰাজহাঁহে বছৰত এবাৰ পোৱালি জগায়, মাত্ৰ 6টামানহে পোৱালি জগাব। আৰু সেই 6টা পোৱালি যদি আপোনালোকে বিক্ৰী কৰিব যায়, আপোনাৰ এৰিয়ালৈ কথা। কিছুমান এই ইমান সৰু পোৱালিৰ দাম যদি কোনোবাই কয় যে এটা পোৱালিৰ দাম 1000 টকাকৈ লাগিব বা 500 বা 600 টকাকৈ লাগিব, কোনেও নিকিনে ইমান সৰু পোৱালি ইমান দামত। আৰু কিছুমান এৰিয়াত এই ডাঙৰ ডাঙৰ ৰাজহাঁহবিলাক 5ৰ পৰা 6000 টকা যোৰা যায়, আৰু কিছুমান এৰিয়াত 2000 টকাতো পায়। সেইবিলাক কিছুমানে চকৰ কাৰণে পালন কৰিছে, ঘৰত আছে বা পোৱালি দিছে, বেছি হৈছে, পোৱালিখিনি চেল কৰি দিছে কম দামত। তেওঁলোকে দামটো নাচায় যে কিমানত বিক্ৰী কৰিলোঁ বা কিমান খৰচ হৈ গ'ল। কিছুমানে যদি চকৰ কাৰণে পালন কৰে, যদি 2টা-3টা পালন কৰিছে, তেওঁলোকৰ মানে খৰচাখিনি হিচাপ নহয়। ঘৰত যি মানে ভাত পানী বেছি হৈছে অলপ ৰাতিপুৱা সময়ত, সেইবিলাক দি দিছে, খাইছে। কিন্তু যদি বিজনেছ আকাৰত 10টামান যদি পালন কৰিব যায়, তেতিয়াহ'লে আপুনি খৰচাটো হিচাপ কৰিব লাগিব যে আমাৰ বছৰত কিমান টকা খৰচ গ'ল। আৰু এটা ৰাজহাঁহে যদি মাত্ৰ 6টা পোৱালি দিয়ে, তেতিয়া এই 6টা পোৱালিৰ দাম কিমান হ'ব? এটা ৰাজহাঁহৰ পিছত বছৰত আমাৰ খৰচাটো কিমান গ'ল আৰু 6টা পোৱালিৰ দাম কিমান হ'ব, সেইটো আপুনি হিচাপ কৰিহে বিজনেছ কৰিব লাগিব। আৰু চিনহাঁহে জানে বছৰত প্ৰায় 50ৰ পৰা 60টামান পোৱালি ওলাব, 3বাৰ উমনি লয়, 15ৰ পৰা 20টামান কণী পাৰি উমনিত বহি যায় 3বাৰ। চিনহাঁহত লাভ আছে বিজনেছত, মানে পোৱালিৰ দাম অলপ কমকৈ চেল কৰিলেও মানে লাভ আছে। যদি তেনেকুৱা ডাঙৰকৈ চেল কৰে তেতিয়াতো বহুত লাভ। আৰু ৰাজহাঁহ মানে ডাঙৰকৈ চেল কৰিলে বেছি ভাল। যিহেতু 6টা পোৱালি যদি আপোনালোকে কমচে কম 2ৰ পৰা 3 মাহ পালন কৰে, তেতিয়াহ'লে তেনেকুৱা ছেম মানে এনেকুৱা আহি যাব। ডাঙৰ আৰু কোনটো ডাঙৰ কোনটো সৰু আপোনালোকে গমেই নাপাব। তেতিয়া 3যোৰ হ'লেও মানে 4000কৈ বিক্ৰী কৰিলেও 12000 টকা বিক্ৰী হ'ব, কমচে কম 3 মাহ পালন কৰি। সেইকাৰণে সৰু পোৱালি আমিও চেল নকৰোঁ, কিন্তু কিছুমানে ৰিকুৱেষ্ট কৰে সৰু পোৱালিৰ কাৰণে, তেতিয়াহ'লে আমি দি দিওঁ। কিন্তু আমি এনেকুৱা ডাঙৰ কৰি 4000 5000 এনেকুৱা যোৰাত বিক্ৰী কৰোঁ। কিন্তু ইউটিউবত আমি দামবিলাক কৈ নিদিওঁ, কিন্তু বহুতে ৰিকুৱেষ্ট কৰিছে, সেইকাৰণে আমি আজি দামটো কৈ দিলোঁ আৰু ইয়াৰ পালন আৰু খৰচাৰ বিষয়েও কৈ দিলোঁ। যদি আপোনালোকৰ ভাল লাগে বা ফাৰ্মিং কৰিব বিচাৰে, তেতিয়াহ'লে বা চকৰ কাৰণেও যি লাগে যোগাযোগ কৰিব। পোৱালি লাগিলে পোৱালি দিব পাৰিম, আজি ডাঙৰ লাগে ডাঙৰো দিব পাৰিম, কিন্তু আগতে বুকিং কৰিব লাগিব, তেতিয়াহে দিব পাৰিম। ৰাজহাঁহ চিনহাঁহ যি লাগে আগতে বুকিং কৰিব, তেতিয়াহে দিব পৰা যাব। সৰু বা ডাঙৰ যিকোনো লাগিলে যোগাযোগ কৰিব। ধন্যবাদ।